অসমৰ বাপতি সাহোন ৰঙালী বিহু আৰু গছৰ ডালত কপৌ ফুলৰ এটা ভিডিঅ' নবনালে কিবা ভালেই নালাগে। আৰু বিহু অহাৰ লগে লগে কুলিৰ মাত গছৰ ডালত আৰু ডেকা গাভৰুৰ মন ৰাইজাই কৰে। বিহুৰ আখৰা গাঁৱে গাঁৱে আৰম্ভ হয়। আমাৰ গাঁৱতো বিহুৰ আখৰা আৰম্ভ হৈ গৈছে। আহক তেতিয়াহ'লে বন্ধুসকল, আজি আমাৰ গাঁৱলৈ যাওঁ, চাওকচোন আমাৰ গাঁৱত কি হৈ আছে। গৰু বিহুৰ দিনা পাণ্ডৰদিয়াৰ ফালৰ পৰা আপুনি যদি আহে, লেফ্ট ছাইডত জৰাবাৰী চাৰিআলিত আপুনি এটা ৰাস্তা পাব আৰু সেই ৰাস্তাইদি সোমাই যাব পাৰে মোৰ গাঁও শ্ৰীভূঞা কছাৰী পথাৰলৈ। সুন্দৰ এটা পকী ৰাস্তা নতুনকৈ বনিছে আৰু শিৱসাগৰীয়া গাঁও পাৰ হোৱাৰ পিছত পাব আপুনি এখন খামটি গাঁও, আৰু খামটি গাঁওখন পাৰ হোৱাৰ পিছত গৈ পাব আপুনি শ্ৰীভূঞা কছাৰী পথাৰ গাঁও, যি নেকি অতিকে মৰমৰ আপোন আমাৰ গাঁও। তো আহক বন্ধুসকল, আজি আমাৰ গাঁৱলৈ যাওঁ। আৰু এনেদৰে আৰম্ভ হ'ল আমাৰ গাঁওখনৰ ৰাস্তা। ওখোৰা মোখোৰা একেবাৰে পুৰণি গাঁৱলীয়া ৰাস্তাৰ দৰে পানী জমা হৈ আছে সৰু সৰু গাঁত। হয়তো চৰকাৰৰ চকুত পৰা নাই, চৰকাৰৰ চকুত পেলাই দিয়া কামো হয়তো আমাৰেই। তাৰ বাবে গাঁওখন ৰাস্তাটো এনেদৰে ৰৈ আছে পকী নোহোৱাকৈ। আৰু ফিল্ডৰ অভাৱ যদিও, খেলপথাৰৰ অভাৱ যদিও, নদীখনতে ফিল্ড সজাইছে গাঁৱৰ ল'ৰাসকলে। আৰু গৰু বিহুৰ দিনা এইখন ফিল্ডতে বিভিন্ন ধৰণৰ খেল ধেমালি, ডেকা বুঢ়াৰ মাজত প্ৰীতি ফুটবল খেল আয়োজন কৰি প্ৰতি বছৰে পৰম্পৰা অটুট ৰাখিছে। যদিও যাব নোৱাৰিলোঁ এইবাৰ বিহুত ঘৰলৈ। আৰু এনেদৰে কাষৰীয়া গাঁৱৰে কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰি এনেদৰে আগভাগ ল'বলৈ দিয়া হৈছিলে। আৰু আয়োজক কমিটিলৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কণ কণ ল'ৰা ছোৱালীসকলক লৈ বিভিন্ন ধৰণৰ খেল, দৌৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ সাংস্কৃতিক নৃত্য, এয়া আমাৰ বড়োসকলৰ এটা পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে কেইগৰাকীমান বোৱাৰী আৰু যুৱতীয়ে। তাৰ লগে লগে মেচ কছাৰী জনগোষ্ঠীৰ এটা লোকনৃত্য আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব বন্ধুসকল। যদি প্ৰথমবাৰ আহিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো দবাই ৰাখিব মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আপুনি হয়তো আপোনাৰ গাঁওখনক অতিকে ভাল পায়। এনেকুৱা বিহুৰ বতৰত হয়তো ঘৰলৈ মনত পৰে, ঘৰলৈ যাবলৈ মন যায়। কিন্তু কি কৰিব, কামৰ ক্ষেত্ৰত ঘৰৰ বাহিৰত থকাসকলে বুজি পায় কিমান মিছ কৰে, কিমান মনত পৰে গাঁওখন। যাব নোৱাৰিলোঁ ঘৰলৈ বিহুত, আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখুৱাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। পুনৰবাৰ অসমীয়া নৱবৰ্ষৰ বহুত শুভেচ্ছা সকলোলৈকে। সকলোৰে বছৰটো ভালকৈ যাওক আৰু নিৰোগী হওক, সকলোৰে সপোনবোৰ যেন সাৰ্থক হয়। আৰু এনেদৰে বেলিও লহিয়ালে ময়ো ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ। জয় আই অসম।